স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আপোনালোকক লৈ আহিছোঁ আজি দেৰগাঁও চিকাৰীঘাটলৈ। আজি 24 ডিচেম্বৰ দেওবাৰে আজি চিকাৰীঘাটত কেনেকুৱা পিকনিকৰ উপস্থিতি হৈছে সেই সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকক দেখাম। গতিকে আহক আমি পিকনিকৰ মজিয়ালৈ সোমাই যাওঁ। কিন্তু দৰ্শকসকল আপোনালোকক এখন পাৰ্ক দেখাইছোঁ। আপোনালোকে চিকাৰীঘাটলৈ আহিলে দেখা পাব এখন পাৰ্ক। এই বাটে আহিব লাগিব দেৰগাঁও চাৰিআলিৰ পৰা সোমাই আহি আপোনালোকে লেফ্ট চাইডে এখন পাৰ্ক পাব আৰু ইয়াতে আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা ধূলা সামগ্ৰীবিলাক আছে আৰু অন্যান্য ইয়াত আপোনালোকৰ জোলনা হওক বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক আপোনালোকে দেখিবলৈ পাব। আৰু আহিব ইয়াত এণ্ট্ৰি ফিজ দাদা কিমানকৈ লৈছে? 20 টকা লৈছে ন। আৰু এই মাহটোৱে চলিব চাগে, জানুৱাৰী মাহলৈকে চলিব। আজি ডিচেম্বৰ আপোনাৰ 24 তাৰিখ। ঠিক আছে দাদা, ধন্যবাদ। আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ আমি পিকনিকৰ স্থানলৈ। এইটো হৈছে আপোনালোকৰ এণ্ট্ৰি গেট। ইতিমধ্যে দৰ্শকসকল আমি এণ্ট্ৰি গেটৰ মাজেৰে সোমাই আহি আছোঁ আমি। আৰু সৌফালে আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰৰ কিনাৰত এয়া হৈছে দেৰগাঁও চিকাৰীঘাট। সোমাই আহি আছোঁ আৰু জেগাবিলাক চাফা চিকুণ দেখিছোঁ অন্যান্য জেগাবিলাকতকৈ। গতিকে সোমাই যাওঁ বলক, নদীৰ কিনাৰত ক'ত কেনেকৈ পিকনিক খাব পাৰিম। ইতিমধ্যে দৰ্শকসকল আমি আহি পাইছোঁহি আপোনালোকৰ বনভোজস্থলীৰ স্থানডোখৰ। এইডোখৰ হৈছে বনভোজস্থলীৰ স্থান। ইয়াতে আপোনালোকৰ তললৈ নামি যাব লাগিব ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ। ইয়াতে বিভিন্ন ধৰণৰ পিকনিক পাৰ্টিবিলাক দেখিব আৰু আপোনালোকেও আহিব পাৰিব। টিকেটৰ ফিজ 100 ৰুপিজ ল'ব আপোনালোকৰ গেটত এণ্ট্ৰি পাছ। অৱশেষত ফাইনেলি মই নদীৰ কিনাৰত পাই গ'লোহি যিডোখৰ স্থানত পিকনিকবিলাক খোৱা হ'ব। গতিকে ব'লক আমিও সোমাই যাওঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিভিন্ন ধৰণৰ পিকনিকৰ পাৰ্টি আছে এই দেৰগাঁও অঞ্চলত। আৰু আপোনালোকে খুব ভাল পাব, আপোনালোকে দেৰগাঁও চিকাৰীঘাটত আপোনালোকে এসাঁজ খাবলৈ যদি আহে। ইয়াৰ স্থানবিলাক খুব ধুনীয়া চাফা চিকুণ দেখিছোঁ অন্য স্থানবিলাকতকৈ। আৰু আহি আমি এখন নাও দেখা পালোঁ। নাও মানে এখন জাহাজে, এখন সৰু সুৰা জাহাজ, য'ত আপোনালোকে মটৰচাইকেল বা গাড়ী এখনো লৈ যাব পাৰিব। ইয়াত 2খন গাড়ী নিব পাৰিব ইয়াত। আৰু মটৰচাইকেল নিওঁ বুলিলেতো হিচাপ কৰিব নোৱাৰোঁ কিমান ধৰিব, তথাপিও 10-10কৈ 20খনমান মটৰচাইকেল ইয়াত ধুনীয়াকৈ ধৰিব ওজনটো চাই। আৰু দেখাই দিছোঁ ওচৰৰ পৰা ইয়াৰ দৃশ্যাংশসমূহ। এইফালে আমাৰ ভাৰতীয় জাতীয় পতাকাখন আছে, ভাল লাগিছে। নদীৰ পাৰতো আমাৰ জাতীয় পতাকাখনে আমাৰ দেশৰ গৌৰৱ ৰক্ষা কৰি আছে। এইফালে বিভিন্ন ধৰণৰ দোকানবিলাক আছে, এইফালে বহি আছে আৰু ইয়াতে গাড়ী পাৰ্ক কৰি আছে। সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকক দেখাই দিছোঁ। ইতিমধ্যে বালিৰ কাষত নিজকে অকলশৰীয়া পাই আমাৰ ৰমেন বীৰেনহঁতেও উৰি গ'ল চৰাইৰ দৰে। আৰু এইফালে আহি আমি নদীৰ কিনাৰতো এবাৰ পৰিৱেশন কৰিবলৈ আহিলোঁ। ইয়াত সঁচাই সুন্দৰ নিমাত নিতাল এক নিস্তব্ধ পৰিৱেশত সঁচাই কিবা এটা ভাল লাগি গ'ল। এতিয়া দেখাই দিছোঁ আপোনালোকক এই বালিৰ ওপৰত থকা পানীবিলাক চাওক কিমান ধুনীয়া সুন্দৰ চাফা চিকুণ হৈ আছে। আৰু এইফালেও দেখিলোঁ মুক্ত আকাশৰ মুক্ত পানীৰ ওপৰত এই পাতিহাঁহকেইটাইও নীৰৱে উমলি আছে তেওঁলোকৰ লগৰীয়া সৈতে। আৰু ইমানখিনি চাই হোৱাৰ পাছত আমি তাৰ পৰা উভতি আহিলোঁ। আমাৰ ৰমেন হৰেণ বীৰেনহঁতকো লগত লৈ মই উভতি আহিলোঁ আমাৰ পিকনিকস্থলীৰ মাজলৈ। আৰু এইখিনিতে দেখিলোঁ আবেলিৰ এক নিস্তব্ধ, এক নিমাত নিতাল, এক সুন্দৰ পৰিৱেশ। সঁচাই এই নিমাত নিতাল নিস্তব্ধ আবেলিৰ এই সোণালী পৰিৱেশটো সঁচাই আমাৰ ভাল লাগিল দেৰগাঁও চিকাৰীঘাটত। আৰু অৱশেষত আমাৰ খোৱা সময় আহি গ'ল। এখন গাড়ীতে আহিছোঁ। ইয়াতে আমাৰ নবৌ বাইদেউ সকলোৱে এসাঁজ খাই আছে একেলগে। লিলি বাইদেৱে দালি খাইছে একেবাৰে গিলাচত। ৰাইজ আকৌ সাঁজ বুলি নাভাবিব দেই, দালিহে। আউনিবা চব ঠিকে আছেনে? কিহে খাইছে, মাছে নে মাংস? মাছ। হাঁহ মাংস দিয়া আছে। ঠিক আছে, নবৌ বাইদেউ সকলোখিনি বহি আছে। ইতিমধ্যে দৰ্শকসকল আপোনালোকক দেখালোঁ চিকাৰীঘাটৰ সমগ্ৰ দৃশ্যাংশ। আৰু এতিয়া মোৰো ভাত খাব হৈ গ'ল। মই গতিকে ভাত খাই লওঁ। ভাত খোৱাৰ পিছতে আমি পুনৰ যাব লাগিব চিকাৰীঘাটৰ পৰা যোৰহাট অভিমুখে। আমি এতিয়া ভাত খাবলৈ লৈছোঁ। এইফালে আমাৰ ভাত দিছে, দালি দিছে, চালাড দিছে, হাঁহ মাংস দিছে, এইফালে মাছ দিছে, এইফালে ফুলকবি চব্জি, এইফালে পাপৰ, নেমু আছে। এভৰিথিং হৈ গ'ল, আমি এতিয়া খাবলৈ লৈ আছোঁ। আৰু মোৰ কাষতে বহি ল'লে মোৰ ছোৱালী এইজনী হৰ্ষিতা, আৰু তাইক মোৰ মিছেছে খুৱাই আছে বৰ্তমান। আৰু এইফালে এজন মোৰ ভিনদেউ আৰু এইফালে এজন ভিনদেউৱে খুব তৃপ্তিৰে হাঁহৰ মাংস চুবাই আছে। ভাল লাগিছে ন?
আৰু ফাইনেলি এনেকৈ মোৰ খোৱা বোৱা সমাপ্ত হৈ গ'ল আৰু এইফালেও অন্যান্যসকলে খাই সামৰিবলৈ লৈছে আৰু খোৱা বোৱা সমাপ্তিৰ পিছত মোৰ কণমানি খৰচিতা নন্দিনীও উঠি ল'লে ককায়েকৰ কোলাত আৰু তাইও নিৰীক্ষণ কৰি গ'ল দেৰগাঁও চিকাৰী ঘাটৰ বিভিন্ন দৃশ্যাংশসমূহ। ইতিমধ্যে আমি এই চিকাৰী ঘাটলৈকে আহিলোঁ আৰু বিভিন্ন ঠাই ফুৰিলোঁ আৰু ইয়াত আমি ধুনীয়া জেগা আৰু খুব ধুনীয়া ঠাইত আমি শান্তিৰে এসাঁজ খাব পাৰিলোঁ বহুদিনৰ মূৰত। গতিকে আপোনালোকো আহিব, 100 টকা টিকেটৰ বিনিময়ত আপোনালোকে এই দেৰগাঁও চিকাৰী ঘাটত পিকনিক খাব পাৰিব। এখন গাড়ীত 100 টকা ল'ব মাত্ৰ আৰু 100 টকাতে আপোনালোকে বিভিন্ন এখন গাড়ীত যিমান মানুহ আহে আপোনালোকে সোমাব পাৰিব। বাছ হ'লে হয়তো 200 টকা হ'ব পাৰে, আমি হয়তো মেজিক গাড়ীত আহিছোঁ, আমাৰ মেজিক গাড়ীত দুখন গাড়ীত লৈছে আমাৰ 200 টকা আৰু যি কি নহওক 100 টকাত আমি এখন গাড়ীত আহিছোঁ আৰু খাই সঁচাকৈ খুব ভাল লাগিলে। গতিকে আপোনালোকো আহিব। ভিডিঅ'টো বেছি দীঘল নকৰোঁতো, আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।